সুভাৱনু ব্লগছলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই লৈ আহিছো আপোনালোকৰ কাৰণে সৰুকে এটা ব্লগ আৰু যেহেতু বহুত দিন হ'ল মই ব্লগ বনোৱাই নাছিলো আৰু বেলেগ ধৰণৰ ভিডিও আপলোড কৰি আছো যদিও মই ব্লগ কৰা নাছিলো তাৰ বাবে ভাবিলো আজি অকমান ওলাই আহিছো তিনিওজনে যেহেতু হাজবেণ্ড মই আৰু মাইনা তিনিওজনে ওলাই আহিছো আৰু এনেকৈ ওলাই অহা খুব কমেই হয় আৰু সেই ওলাই অহা দিনটো আৰু মই যদি ভিডিও নকৰো তেতিয়া হলে জানো ভাল লাগিব নালাগে নিশ্চয় তাৰ বাবে ভাবিলো সৰুকে হলে ব্লগ এটা আৰম্ভ কৰো বুলি আৰু যেহেতু আমি বিহুত ঘৰলে নগলো সকলোৱে গম পাইছে যিখিনি মোৰ লগত ইউটিউবত কানেক্ট আছে বা মোৰ ফ্ৰেন্ড যি সকলোৱে গম পাইছে যেহেতু মই বিহুত ঘৰলে যাব নোৱাৰিলো হাজবেণ্ডৰ কিছু প্ৰবলেমৰ বাবে কৰ্মসূত্ৰে আছো যেহেতু বাহিৰত কেতিয়াবা অসুবিধা হয় তাৰ বাবে যাব নোৱাৰিলো আৰু সেইটো কাৰণে খুব মনচন বেয়া বিশেষকৈ ঘৰত বিহুত যদি ঘৰলে নাযাওঁ মনচন খুব বেয়া লাগি থাকে তাৰ বাবে ভাবিলো আজি অকমান তিনিওজনে ওলাই যাওঁ বাহিৰতে এসাঁজ খাওঁ আৰু লগতে ব্লগটো আৰম্ভ কৰিলো আৰু আপোনালোকে ব্লগটো চাই থাকিব কি দেখাব পাৰো আপোনালোকক দেখাই আৰু এনে ধৰণে আহি থাকোতে ৰাস্তাৰ কাষতে দেখিলো দোকান দুখনমান খুব ভাল লাগিল আৰু মই হেহে ভাবিলো ময়ো সোমাও আৰু মোৰ লাগতিয়াল কিছুমান বস্তু ল'ব লগা আছিলে যেহেতু ওলাই অহা নহয় ওলাই আহিলো কেতিয়াবা সময় সুবিধা নিমিলা বাবে ল'ব পৰা নাছিলো আৰু এইবিলাক দেখিছেনে বাহৰে সজাই ইমান ধুনীয়া ধুনীয়া আৰু কিন্তু মই ভাবিলো লওঁ বুলি চাইছো কিন্তু দামটো যিহে বাপে শুনিতো মোৰ একদম অবাক লাগি গৈছো বহুত দাম কৈছে মানে তথাপিতো ভাবিলো আৰু চাওঁ বুলি আৰু লগতে মাইনা কাৰণে জাপি লওঁ বুলি যেহেতু মাইনা বিহু নাচে সকলোৱে গম পায় আৰু বিহু নাচে আৰু কেতিয়াবা দৰকাৰ হয় বিশেষকৈ মানে বিহু নচা দৰকাৰ হয় যেহেতু জাপি তাইও বিয়াত আমনি কৰি আছে জাপি লাগে সেইকাৰণে ভাবিলো ময়ো জাপি তাইৰ কাৰণে চাওঁ বুলি আৰু জাপিবিলাকৰ যিহে দাম বাপে মই মানে শুনি আচৰিত যেহেতু মই প্ৰথমবাৰ কাৰণে জাপি লৈছোঁ মোৰ জাপি লোৱা মানে তেনেকুৱা ধৰণে অভিজ্ঞতাও নাই তাৰ বাবে চাগে মোৰ তেনেকুৱা অনুভৱ হৈছে বহুত বেছি দাম নিচিনা নি সঁচাকৈ দাম হৈছে নাজানো এই ডাঙৰবিলাকত বোলে হেৰি 500 আৰু তাৰ মিডিয়ামটোত 350 আৰু তাৰ পিছৰটো 250 তেনেকৈ আৰু ইমান হেৰি জাপিবিলাক বহুত ডাঙৰো নহয় খুব সৰু বুলিয়ে ক'ব পাৰি মাইনাহঁতৰ কাৰণে হৈছে আৰু তাকে ভাবিলোঁ জাপি আৰু লগতে বাঁহৰে তেনেকৈ 2-3টাৰ বস্তু ল'লোঁ আৰু লৈ পিনি লৈছোঁ আৰু লগতে মই ভাবিলোঁ যিহেতু লৈছোঁৱে সেয়েহে মই আপোনালোককো দেখাওঁ বুলি আৰু জাপি দেখি আমাৰ তাই কি উৎপাত দেখিছেনে বাৰু মা এইটো ল'ম মা সেইটো ল'ম মা মই 2টা ল'ম মই 3টা ল'ম এনেকৈ মানে তাই মানে বিৰাট উৎপাত কৰি আছে আৰু ফাইনেলি তাইক পিছত এইটো লৈ দিলোঁগৈ চাইছিলোঁ চাইজটো তাই কোনটো মানে বিহু নাছিলে কোনটো তাইৰ কাৰণে পাৰফেক্ট হ'ব চাইজটো সেইটো চাইছিলোঁ আৰু তাই বিৰাট ফূৰ্তি মা মোক এইটো লাগে তাহাঁতে কিছুমান বস্তু দেখি খুব বেছি ভাল পায় বুলি মই ভাবোঁ আৰু কেতিয়াবা ভাল লগা বস্তু এটা লৈ দিয়াটো কোনো ডাঙৰ কথা নহয় আৰু তাৰ পৰা মই লৈ পিনি ওলাই আহিয়ে ভাবিলোঁ আমি ৰেষ্টুৰেণ্ট এখনত সোমাওঁ যিহেতু ভাত এসাঁজ খাওঁ ওলাই আহিছোঁ যিহেতু ভাত পানী খাম বুলি তেনেধৰণে আৰু আহিলোঁ এইখন বালিপাৰাৰ পৰা তেজপুৰ যোৱা ৰোডত আছে ফুৰিজ বুলি আৰু মই প্ৰমোশ্যন কৰা নাই কোনো ধৰণৰ মই যিহেতু ইয়াত সোমাইছিলোঁ তাৰ বাবে মই আপোনালোককো দেখালোঁ আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে দেখি মানে বিৰাট ভাল লাগিছে খুব সুন্দৰভাৱে সজাই পৰে খুব পৰিষ্কাৰ হয় ইমান কোনো ধৰণৰ চাফ চিকুণতে বহুত ধুনীয়াকৈ মানে বজাই ৰাখিছে আৰু এনেকুৱা হাজবেণ্ডৰ কাৰণে ভাত অৰ্ডাৰ কৰিলোঁ আৰু আমাৰ কাৰণে পোলাও চিকেন কৰিলোঁ হাজবেণ্ডে ফিছ খাইছে মাছ খাইছে আৰু আমি মাইনা আৰু মই যিহেতু পোলাও এইবিলাক খাই ভাল পাওঁ তাৰ বাবে আমি তাই আৰু মই এনেকৈ ল'লোঁ আৰু আপোনালোকে এইবিলাক ভিডিঅ' যাতে মই খোৱা বোৱা ভিডিঅ' দিছোঁ বুলি যাতে কোনেও কমেণ্ট নকৰে যিহেতু কেতিয়াবা যদি ওলাই যাওঁ সেইকণ মানে ভিডিঅ'কণ কৰিব লগা হয় আৰু নকৰিলে নিজৰো মানে কিবা এটা ভাল নালাগে তাৰ বাবে কৰিলোঁ আৰু এইটো ভিডিঅ'টো যিহেতু মোৰ বহাগৰ 15-20 তাৰিখ মানৰ ভিতৰৰ ভিডিঅ' হয় চাগৈ আৰু যিহেতু মই ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ তাৰ বাবে মই লেটকৈ আপলোড কৰিছোঁ আৰু সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি নিশ্চয় আশা কৰিছোঁ আৰু আমি এতিয়া খাই লওঁ আৰু দেখাই আছোঁ আপোনালোকক পাছত খাই বৈ ধুনীয়াকৈ আজৰি হৈ আহিলোঁ আৰু
ঘৰলৈ আহাতে বিশেষকৈ আৰু এটা ঠাইত গৈছোঁ, কিন্তু সেইখন মই ভিডিঅ' নকৰোঁ আৰু মই দেখালোঁ আপোনালোকক বাগানৰ। আমাৰ ইয়াত মানে খুব বেছি বাগান আছে, যিহেতু শোণিতপুৰ ডিষ্ট্ৰিক্ট হয়, ইয়াত মানে চাহৰ বাগান বহুত বেছি আছে। সেয়েহে মই ভাবিলোঁ আপোনালোককো অকণমান ৰাস্তাবিলাক দেখাই দিওঁ। ইমান ধুনীয়া সেউজীয়া আৰু লগতে চাওকচোন চাহপাতৰ মানে গছবিলাক কিমান ধুনীয়া সেউজীয়া হৈ আছে। যিহেতু সেইকেইদিন অকণমান বৰষুণ পৰি আছিলে, তাৰ বাবে দেখিবলৈ আৰু ভাল লাগি আছিল। তাৰ বাবে ভাবিলোঁ মই আপোনালোকক অকণমান দেখাওঁ, আপোনালোকেও নিশ্চয় চাই ভাল পাব। যিহেতু চাহপাত ক'লে কাৰ ভাল নালাগে বাৰু, সকলোৱেতো ভাল লাগে হয়নে বাৰু। আৰু তাতে ইমান ধুনীয়া সেউজীয়া। আৰু আহিলোঁ, আমি অকণমান ফুৰিলোঁ, ফুৰি পিনি আহি যিহেতু সন্ধিয়া এতিয়া 5 PM 6 PM এনেকুৱা হৈছে, আৰু চাহ একাপ খাওঁ বুলি সোমালোঁ।